সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলা কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি কাষৰ মনিতে ঐ হৈ হাত নিমেলো আনিবলৈ তোৰ আকাশৰ মনিতে মোৰ মন হাকুতি লগাই পাৰিম এই পূৰ্ণিমাৰ জোনটি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি Welcome to my YouTube channel. মানে আজি এটা সৰুকে খানা খাবলৈ আহিলো এই আমাৰ কাপোৰ বুলি প্লেস মানে দীপাৱলী উপলক্ষে আমি এটা খানা সৰুকে খাম বুলি ভাবিলো আমাৰ গোটাৰ সুপৰ লোক কেজনে আহি খানা এটা খাম আহিও অলপ কাপোৰবুৰী ভিউ চাওক আপোনালোকে কাপোৰবুৰী চাওক ভিউ এই আমাৰ কাপোৰবুৰী ভিউটো আপোনালোকে চাই লওক কি মজা ভিউ আপোনালোকে আহিব চিনাকি খুৰে কোনে মুখুৰিয়াই ৰং মাৰি কাপোৰবুৰী মন্দিৰৰ পূব চাইডে এটা অন্য এটা মন্দিৰ আছে আৰু আমি সেইটো এবাৰ চাই লওঁ চাই আছোঁ আমি এতিয়া কাপোৰবুৰীৰ আন এটা মন্দিৰ এইটো বহুত ধুনীয়া মন্দিৰ আপোনাৰ চাওক মন্দিৰ চাওক ধুনীয়া আমাৰ কাপোৰবুৰীৰ পূব চাইড আছে পূব দিশত এটা মন্দিৰ আছে এইটো মন্দিৰ আপোনালোকে এই ভিউটো চাওক না কি মজা ভিউ মানে এই মন্দিৰটোৰ কাষেৰে এটা নদী বৈ গৈছে এয়া ব্ৰহ্মপুত্ৰ সংযোগী নৈ এইটো আৰু বৈ গৈছে পিনি আৰু ভিউটো চাওক আপোনালোকে ভিউটো কি মজা ভিউ এই চাইডটো ভিউ চাওক ইফালে চাপৰি আছে ভিউ মজা ভিউ এইটো আৰু চেনেল এটা আছে জিতুল ব্লগ জিতুল ব্লগ বুলি আছে চেনেলটো আপোনালোকে চাই ল'ব মোৰ এই মন্দিৰত যদি আপোনালোকে আহিব বিচাৰে মানে বহুত অন্তৰ নহয় দৰং জিলাৰ মানে হাজৰিকাপাৰাৰ কছাৰীঝাৰ অৱস্থিত মানে কছাৰীঝাৰ অৱস্থিত এই মন্দিৰটো আপোনালোকে আহিব বহুত ধুনীয়া মন্দিৰ বুলি কৈছোঁ আপোনালোকক বহুত ধুনীয়া এইটোৱে আজি আমাৰ খানা খোৱা প্লেচ চাওক ভিউটো চাওক আপোনালোকে কি মজা ভিউ আমাৰ ইফালে খানা আয়োজন কৰি আছে খানাৰ চাওক ভিউ চাওক আপোনাৰ ভিউ
বিজুলীৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে আমাৰ খানাৰ আয়োজন চলি আছে এইফালে মাংস বনাই আছে এয়া কিহৰ মাংস নক'ব আৰু মাংস বনাই আছে ভিউ চাওক ভিউ একাপুৰি ভিউ চাওক কি মজা ভিউ আমাৰ ইফালে এয়া কামত ব্যস্ত হৈ আছে তাৰমানে এয়া খানা কামত এ চাওক কাপুৰি ভিউ চাওক কি মজা ভিউ এ চাওক ভিউ আজিলৈকে ইমানতে সমাপ্ত আকৌ আপোনালোকৰ লগ পাম এটি নতুন ব্লগত তেতিয়ালৈকে যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক আজিলৈকে ইমানতে সমাপ্ত ধন্যবাদ।